তেখেতে যিখিনি এতিয়ালৈকে এটা যুগৰ আচলতে পৰিচয় তেখেতে যিখিনি গীত ইতিমধ্যে দিছে ইফালে আমাৰ এটা জেনেৰেশ্যন মানে তেখেতৰ আজিও গান গাওঁতে আপোনালোকে দেখা পাইছে যে বহু এটা জেনেৰেশ্যনৰ তেওঁলোকৰ মানে জীৱনত কিছু স্মৃতি থাকে তেখেতৰ গানবোৰে সেই স্মৃতিবোৰ কঢ়িয়াই লৈ আহে আৰু সেই স্মৃতিবোৰৰ কাৰণেই তেখেতে বিভিন্ন ধৰণৰ অনুৰোধ জনাইছে আৰু বহুত গান গাবলগীয়া আছে কিন্তু তেখেতে যেনেকৈ সময়ৰো থাকে তেখেতৰ কষ্ট আছে অন্যান্য কাৰ্যসূচীও আছে গতিকে মই সদায় তেখেতে আগবাঢ়ি যাওক আমাৰ বিশেষকৈ আমাৰ নামনি অসমৰ তেখেত মানে যিটো সংস্কৃতি তেওঁ দেখিছে যে বিভিন্ন মানে গীত মাত্ৰে তেওঁ ধৰি ৰাখিছে আৰু তেখেতৰ কিন্তু কৃত্ৰিমতা নাই তেখেতে নিজে যিখিনি আপুনি দেখিছে ন আজিকালি গান গাওঁতে ক'ব নোৱাৰি বহু কথা মঞ্চৰ পৰা যে বিভিন্ন কণ্ঠশিল্পীয়ে গান গায় বিভিন্ন চিষ্টেমত গান গায় বিভিন্ন টেকন'লজিত গান গায় তেখেতে মাইক্ৰফোনটো লৈছে আৰু গান গাই আছে কোনো তেনেকুৱা টেকন'লজি নাই গতিকে ধুনীয়াকৈ গাইছে ভাল লাগিছে সদায় ভালে থাকক তাৰপিছত সুস্বাস্থ্য কামনা কৰিলোঁ আৰু পুনৰবাৰ মই সমূহ ৰাইজৰ হৈ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ দাদা মই তোমাকো ধন্যবাদ জনাইছোঁ আৰু মই তোমাক লগ পোৱা নাছিলোঁ আজি এই চাইডতে তোমাক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ ভালে থাকা আৰু আছোঁ আমি একেলগে আছোঁ সকলোৱে ঠিক আছে থেংক ইউ নাযাবা মোক এৰি খুব ভাল দিন কোৱা এবাৰ নেক্সট টাইম গান এটা প্লেনিং কৰি আছোঁ কিন্তু পইচাটো কিন্তু তুমি দিব লাগিব থেংক ইউ এটা আমাৰ মৰমৰ কথা দেই